আজি আপোনালোকক মই বেংগলোৰত আমাৰ ঘৰটো দেখাম। এই বিল্ডিংটো হৈছে আমাৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰত আমি থাকোঁ, তলত অনাৰ আছিল। এতিয়া অৱশ্যে তেওঁলোক অকণমান দূৰলৈ গ'ল আৰু এইফালেদি সোমাই এয়া চৰ্টৰ ওপৰলৈ যায় আৰু এইফালেদি এই গেটখনেদি আমাৰ ৰুমলৈ যায়। ইয়াতে অনাৰ তলত থাকে আৰু ওপৰত আমি থাকোঁ, বেলেগ মানুহ নাই। ছাইডত যিটো আপোনালোকে দৰ্জা দেখিছে সেয়া হৈছে ষ্ট'ৰ ৰুম, তাতে অনাৰৰ কিছুমান বস্তু আছে আৰু এইখন হৈছে আমাৰ বেডৰুমৰ খিৰিকীখন। আৰু এইটো হৈছে আমাৰ হল ৰুম, মানে দুটা বেডৰুম আৰু এটা হল ৰুম, কিটচেন আৰু বাথৰুম আছে উইথ বেলকনি। আৰু এই ৰুমটোৰ ভাড়া হৈছে 11,500। আৰু এয়া আমাৰ মেইন বেডৰুমত ল'ৰা শুই আছে আৰু বস্তু পাতিবিলাক আনচিজিল এইকাৰণে হৈ আছে কাৰণ আমি ৰুমটো আজি চেঞ্জ কৰিছোঁ, যাৰ বাবে বস্তুখিনি চিফ্ট কৰি থকা হৈছে। আৰু এইখন হৈছে মোৰ ড্ৰেছিংখন, ক'তো লগাবলৈ সুবিধা নাপায়, এনেদৰে মানে খিৰিকীতে লগাই দিলোঁ আৰু। তাৰপিছতে এইটো হৈছে আমাৰ ছেকেণ্ড বেডৰুম। কেতিয়াবা আলহী আহিলেও শুবলৈ হয় বা মানুহজনৰ যেতিয়া নাইট শ্বিফ্ট থাকে তেওঁ ইটো ৰুমত শুই থাকিলে ল'ৰাই দিগদাৰ কৰে কাৰণে আমি ইয়াতে মানে বিচনা পাৰি লৈছোঁ, যাতে ইয়াতে সি খেলিব পাৰে, শুব পাৰে। আৰু এইটো হৈছে হল ৰুমটো আৰু এয়া হৈছে মোৰ ভগৱান। আৰু দেখিছেনে নামঘোষা আৰু দিহানামৰ কিতাপখন অসমৰ পৰা লৈ আহিছিলোঁ আৰু আমাৰ তাৰ কি ফূৰ্তি নতুন ৰুমত যাব বুলি। বহুতে আচলতে মোক সুধি আছিল, সেইকাৰণে ক'লোঁ বেংগলোৰত মানে আমাৰ এইডোখৰত বিশেষকৈ ৰুমৰ ভাড়া বহুত বেছি, ৰুম পাবলৈ নাই। ধনী হ'ম বুলি মানি প্লেণ্ট লগালোঁ, পিছে দিনক দিনে দেখোন ভিখাৰীহে হৈ গৈ আছোঁ। আৰু এইটো হৈছে আমাৰ কিটচেনটো বাৰু ডাঙৰে, আপোনালোকে এয়া চাব পাৰে। এয়া হৈছে বেলকনি, ইয়াতে বহি আমাৰ ল'ৰাই তলেদি কোন গৈছে কি নাই যোৱা, দোকানত কি আছে সেইবিলাক মানে হিচাপ কৰি থাকে আৰু দেই। তাৰপিছতে বেলকনিৰ দৰ্জাখন, যিখন পিছফালৰ দৰ্জাখন মেলি দিলে এই ছাইডতে আমাৰ বাথৰুমটো দেখা পাব। এইটো হৈছে আমাৰ বাথৰুম আৰু গৰম পানী কৰাৰ সুবিধা দিছে যদিও গৰম পানীয়ে গা ধোৱাৰ অভ্যাস মোৰ নাই। আৰু এয়া দেখিছেনে এই বস্তুখিনি মানে ধুই আছোঁ, ধুই সিটো ৰুমলৈ পঠাই আছোঁ। আৰু তাৰপিছতে এইখিনি বস্তু পেলাই দিম বুলি ভাবিছোঁ, মানে কিছুমান কি হৈছে শুকাই গৈছে বা কিছুমান পুৰণা হৈছে, এনেকুৱা বস্তুখিনি নিনো এনেই কি কৰিম, সেইকাৰণে বোলো এইখিনি পেলাই দিওঁ বুলি ভাবিছোঁ। এইটো টোনাৰ ইউজে নকৰিলোঁ, মুখত গুটি উঠে কাৰণে। এনেই কিছুমান অলাগতিয়াল বস্তু লৈ ফুৰাতকৈ যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি এই মোনাটোত ভৰাই এইখিনি বোলো পেলাই দিম। বাকী আপোনালোকক আমাৰ নতুন ৰুমটো দেখাম। এতিয়ালৈ ইমানতে, বাই বাই।